তো গাইছ ৰাতিপুৱাই উঠলো বহুত দিন হ'ল লং ভিডিঅ' দিয়া নাই ৰাতিপুৱাই যিটো লেভেলত ৰ'দ দিছে মাথা একদম গৰম হৈ যায় এই সৰু স্কুল যা নেকি গৰম বন্ধ খোলা দিলাক তোৰ নিচিনা সদায় এটা ঘৰত বহি থাকিম নেকি চাহ আছে নাই ভাত ভাতো খাইছো চব খাই দিছে আৰু না গৰম বন্ধ কেতিয়াৰ পৰা খোলা দিছে তহঁতক আমাৰ ইটানো পাৰা খোলা দিছে এইকেইদিন খিচাৰি দি আছে নে নাই বুঢ়িয়া দিছে বুঢ়িয়া সদায় দি আছে পুৰা খাই আছে আৰু পুৰা খাইছো একদম মজা কৰি আহিছো মাংস দি কৰি মাংস দিছে নেকি অঁ ভাত দেনে নাদে দে আৰু অলপ টাইম কালি কি দিছে কালি মেগী দিছে মেগী দিছে সঁচাই নেকি সঁচাই নাযাকে যে স্কুল নাযাকে এনেকৈ থাকিলে কি হ'ব কি ভোজ খালো কি মজা লাগিছে স্কুল যা নেকি হা বা ওলে চলে একদম নৰাই চাইকেল টাইকেল লৈ বিজ্ঞানৰ বহি দিছে নেকি কিমান পাইছা বিজ্ঞানৰ বহীত হা বাকী চলিগিলাও গেল স্কুলত মই যাব পৰা নাই কলেজ যিহেতু মোৰ চুলি তুলি নাই অলপমান লাজ লাগে বাৰু চুলি তুলি আহিলে ধুনীয়াকৈ কলেজ যোৱা ষ্টাৰ্ট কৰি দিম আকৌ বৰ্তমান মোৰ চুলিকেইডাল ধুনীয়াকৈ কাটি আনিলোঁ চাব পাৰে একদম চুলি তুলি নাই পুৰা সুৰে দিছোঁ কাৰণ বহুত ডাঙৰ এটা ঘটনা হৈ গ'ল প্ৰায় 5-6 দিনমান হ'ল মোৰ মাথাটো অলপমান ছাইডত ফাটছি মাথা ফাটাৰ কথা ক'ব গ'লে কথাটো এনেকুৱা ধৰণৰ আমাৰ ওচৰতে এটা পুল আছে সেই পুলটোত মই বহি আছিলোঁ তাৰে পিছত এটা সৰু চলি আছে আৰু এটা ডাঙৰ চলি আছে সেই ডাঙৰ চলিটো আৰু সৰু চলিটো কিবা ফাল্টু কৰি আছিল সেই সৰু চলিটোৱে মাৰিব খুজিছিল তাক শিলটো কিন্তু লাগিল মোৰ মাথাত আৰু তাৰে ফলত মোৰ মাথাটোৰ অৱস্থা এনেকুৱা হৈ থাকিল ডক্টৰৰ তাত গৈছোঁ বেজী এটা দিছে আৰু মলম দিছে তাৰপিছত পিল চিল এনেকৈ কিবা কিবি দিছে খাব বাৰু বৰ্তমান গাখীৰ লৈলোঁ মানে গাখীৰ দিয়া চাহটো মোক লাগি দিয়ক পুৰা ৰাতি বৰষুণ মাৰিছে আৰু তাৰে ফলত এনেকৈ বানপানী হৈছে বৰষুণ মাৰি যিটো লেভেলত গৰম দিছে বানপানীৰ কথা ক'ব গ'লে চাব পাৰে কেনেকুৱা এটা লেভেলত বানপানী হৈছে চব পানী হৈ গৈছে চব পানী পুৰা একদম একাঠো পানী খালৰ অৱস্থাও এনেকুৱা পুৰা একদম পানী হৈ গৈছে খেতিৰ কথা ক'ব গ'লে এফালে জিকাৰ খেতি কৰিছিলোঁ প্ৰায় এটা লাগছি ভোট জলকীয়াৰো খেতি কৰিছিলোঁ প্ৰায় ছাগাল গৰু খাই অৱস্থা একদম নোহোৱা কৰি দিছে 5-6টা মান খালোঁ বাৰু জ্বলা এই কাৰণে কিছুমান খেতি নাখায় চাচোন পুৰা গৰু তাৰে কাষতে আছে এইফালে এডাল কুৰ্ম তো লাগবে ধৰিছে আৰু বৰ্তমান লগতে আছে ভেন্দি কিন্তু এটাও লগা নাই পিছফালে আছে এনেকুৱা কৰি কাকৰাল কিন্তু জংঘালেৰে একদম আগুৰি ধৰিছে একদম অৱস্থা নোহোৱা হৈ গৈছে তথাপিও এটা দুটা মাজে মাজে এনেকৈ খাব পৰা যায় খেতিৰ কথা ক'ব গ'লে খেতি এখানি বেলেগ আৰু নাই ঘৰৰ কথা ক'ব গ'লে বৰ্তমান ঘৰ অৱস্থা এনেকুৱা এইকেইদিন কাম চাম একদম কৰিব পৰা নাই অলপমান পইচাৰো অভাৱ হৈ আছে যিহেতু এইটো হ'ল মেইন দুৰ্মুখ খিৰিকী এইফালে এখন লগা গৈছে আৰু লগতে এইফালে এখন আৰু এনেকৈ যায় যদি এনেকৈ সোমাই যাওঁ এইফালে এখন আৰু এইফালে এখন এইটো এটা ৰুম লগতে এইফালে এটা ৰুম চাব পাৰে যদি এইটো ঘৰৰ কথা ক'ব যাওঁ ভিতৰৰ ফালে এনেকৈ খুলি দিলোঁ দিয়াৰ লগে লগে ভিতৰৰ পৰিৱেশ বাৰু এনেকুৱা ইমান এটা সাজ নহয় তথাপিও যিখিনি পাৰোঁ সেইখিনি দেখাই আছোঁ এইফালে এখন বিচনা আছে বাকী এইফালে এখন বিচনা এনেকৈ লাইট চাইট ফেন চেন এনেকৈ কিবা কিবি আছে আৰু এইটো ঘৰ